melt the ice behind my stone cold eyes. I turn to ashes, but only just sometimes. ভিডিঅ' বনাব গৈ আছিল ফাইনেলি তো এখন আমি ডিলাৰৰ পৰা লৈ আহি গ'লোঁ বনাবৰ কাৰণে আৰু কিছুমানে হাইটৰ কথা কৈছিলে মোক 5.7 কিন্তু দুইখন ভৰি ধুনীয়াকৈ দেখি পাইছোঁ ওচৰটা নহ'লে শুনি নাপাব তো দুইখন ভৰি ধুনীয়া আছে মাটিৰ লগত ঢুকি পাইছোঁ আৰু দুইখন একেলগে খাৰা এইটো কাৰণে কৰিছোঁ চকাটোৰ অলপ দেখাব পৰা যাব ইয়াতে চকাটো এইখনৰ আৰু এখনত চকাটো এনেকুৱা ডিফাৰেঞ্চ আহিলে ইয়াৰ পৰা গমেই পোৱা নাযায় কিন্তু অলপ সৰু আছে এখনৰ আৰু এখনৰ অলপ এখন চাইড কৈ দিলেতো একো গমেই নাপাব চেম ফিটাৰে কোনে জুখিব সেইটো কাৰণে দুইখন কম্পেয়াৰ কৰি দিছোঁ এইখন অলপ চক ওখ আৰু এইখন অলপ চাপৰ সেইটোৱে ডিফাৰেঞ্চ আৰু দুইটাৰটো ছেগমেণ্ট বেলেগ বেলেগ এইখন হৈছে এডভেঞ্চাৰ ছেগমেণ্ট থাণ্ডাৰবাৰ্ডখন আছিলে ক্ৰুইজাৰ ছেগমেণ্ট তাৰপিছত GT650 হৈছে সেইটো কি ছেগমেণ্ট আছিলে ন কেফে ৰেচাৰ আৰু এইটো হৈছে এনফিল্ডৰ এইটো ৰ'ড ষ্টাৰ মানে হাণ্টাৰ চব ছেগমেণ্ট বেলেগ বেলেগ এইটো ছেগমেণ্টৰ কাৰণে কম্পেয়াৰ কৰিবৰ কাৰণে নহয় আৰু জাষ্ট ডিফাৰেঞ্চটো দেখাবৰ কাৰণে হাইটৰ দেখুওৱা হৈছে আটাইকে ধৰি মোক দেখাই দে মই দুইটাতে বহিম তেতিয়া গম পাই যাব মোৰ হাইটটোৰ লগত এই দুখনত কেনেকৈ হাইট ইয়াৰ পৰা ধৰিবি বঢ়িয়া হ'ব প্ৰথমে এইখনত বহি চাওঁ এইখনত হাইটটো এইটো ভৰিখন মোৰ এনেকৈ ডাং খাই আছে মোৰ হাইট 5.7 এনেকৈ ডাং খাই আছে আৰু এইখনত যদি বহোঁ এইখনত বহিলে হাইটটো মোৰ এইখন ধৰি এনেকৈ তো এইটোৱে ডিফাৰেঞ্চ হাইটৰ ক্ষেত্ৰত এইটোৱেই বাকী ডিজাইনটোতো এইটোৱে আৰু চবেই ইউটিউবত চাব পাৰিব গুগলত চাব পাৰিব ডিফাৰেঞ্চ এইটোৱেই চেঞ্জেছ দিছে মেজৰ চেঞ্জেছ মানে ইয়াতে হেৰি আছে কি আছে মোবাইল চাৰ্জিং পইণ্ট এটা আছে ইয়াত বাকী ৰয়েল এনফিল্ড কোনো বাইকত নাছিলে আৰু এইকেইটা LED লাইট লগাব পাৰিব আৰু ইঞ্জিনটো স্মুথ ভাইব্ৰেশ্যন নাই এলয় হুইলটো এনেকুৱা আৰু চলাই লাগিলে মজা তে ষ্টাৰ্ট দি দিওঁ একবাৰ চলোৱাটো দেখা দিছোঁ আৰু অজিতেশ দাই কৈছিলে হাইটৰ কথা অজিতেশ দা হাইট পাই যাব আপুনি অলপ ওপৰে আছে থাকে ধুনীয়াকৈ বুজি পাব আৰু চাউণ্ডটো ভাল এইখিনিয়ে বেছি একো ডিফাৰেঞ্চ নাই আৰু দাম হৈছে 1,60,000 টকাত ষ্টাৰ্ট হৈ গৈছে 350cc ইঞ্জিনৰ বাইক বেলেগ বাইক কিনিব গ'লেতো কিমান লাগি যায় ন এইখন 160 আপুনি পাই যাব এখন ৰয়েল এনফিল্ড সেয়াই আৰু বাকী নাই আৰু ঠিক আছে আমি যাওঁ এতিয়া কাৰণ বেছি দেৰি কাৰণে আমাক দিয়া নাই আকৌ থ'বগৈ লাগে সেই ব'ল লোৱা আৰু ব'লা তে চলা চাউণ্ডটো শুনি লওক চাউণ্ডটো এনেকুৱা টাইপ দে ব'ল এনেকুৱা লাগিব লুকছটো এনেকুৱা আহে ফাইনেল দি খতম এতিয়া আমি ডিলাৰৰ পৰা এইটোৰ পৰা ওলালোঁ ওলাই নিজৰ পুৰণা বসন্তিত উঠোঁ আৰু এতিয়া বাই বাই ৰুমলৈ মানে ৰুমলৈ নহয় ডিউটিলৈ চৰি টাটা বাই বাই